কথা আৰু খুৰাই পাণ লৈছিলে সেই পাণ এয়া দেখিছে এখনত 15 টকাকৈ এখনত 15 টকা কেনেকুৱা লাগিছে শুনি নমস্কাৰ মই প্ৰণৱ নিষাদ আৰু আজি মই গৈ আছোঁ হায়দৰাবাদ গতিকে হায়দৰাবাদৰ কিছুমান ঠাই দেখাম আপোনালোকক আৰু এতিয়া মই আছোঁ গুৱাহাটীৰ পৰা যাত্ৰা কৰিছোঁ আৰু কোনে ক'ব পাৰিব এই জেগাখনৰ নামটো আৰু ইয়াৰ পৰা যাওঁ আমি পাই গ'লোঁ এটা গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইয়াৰ পিছতে আমি টিকেট চেক কৰি বৰ্ডিং পাছ অলৰেডি আমাৰ অনলাইনত কটাৰ বাবে টিকেট অলৰেডি ওলালে আৰু তাৰপিছতে আমি এতিয়া ৱেটিং হলত আছোঁ চব চেকিং টেকিং হোৱাৰ পিছত ইয়াৰ পিছতে আমাৰ ফ্লাইটখন আহি ৰেডি হৈ আছে আৰু আমি সেই ফ্লাইটখনতে যাম হায়দৰাবাদ আৰু এয়াৰপৰ্টৰ ভিতৰৰ কিছু দৃশ্যাংশ আপোনালোকে চাওক কি ধৰণৰ Attention please, our health paper service has been discontinued for a short run due to bad weather. We regret the inconvenience caused. Thank you. আৰু এতিয়া আকাশমাৰ্গৰ ওপৰেৰে গৈ আছোঁ আমি হায়দৰাবাদ আৰু এয়া দেখিছে আপোনালোকে খুব সুন্দৰভাৱে ডাৱৰবিলাক আছে ডাৱৰবিলাক এনেকুৱা লাগে যেন আমি জাপ মাৰি দিম আৰু ওপৰতে যেন এইখিনি কপাহৰ ওপৰত আমি থিয় হ'ম আৰু প্ৰায় 2.5 ঘণ্টাৰ ট্ৰেভেলিঙৰ পিছত আমি আহি হায়দৰাবাদ পালোঁহি আৰু প্ৰায় 2.5 ঘণ্টা আমি ট্ৰেভেল কৰাৰ পিছত আমি হায়দৰাবাদ এয়াৰপৰ্ট আছে এয়াৰপৰ্টত আমি পালোঁহি আৰু আমাৰ গাড়ীয়ে এক্সিডেণ্ট লৈ গ'ল তাৰপিছত আমি ফাৰ্ষ্ট ফ্ল'ৰত আমি উঠি গ'লোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা উঠি এস্কালেটৰত আমি ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা উঠি আকৌ আমি গ্ৰাউণ্ড ফ্ল'ৰলৈ আহিব লগা হ'ল আৰু সেই ফাৰ্ষ্ট ফ্ল'ৰত দেখিছে আপোনালোকে VVIPসকলৰ গাড়ী তেওঁলোকে ইয়াতে পাৰ্ক কৰি থয় পাৰ্ক কৰাৰ পিছতে আমি যি গ্ৰাউণ্ড ফ্ল'ৰ আছে গ্ৰাউণ্ড ফ্ল'ৰত গ'লে আমি যিবিলাক কেব উবেৰ বা টেক্সি আমি ভাড়ালৈ পোৱা যাব গতিকে আমি গ্ৰাউণ্ড ফ্ল'ৰ গৈ আমি লগে লগে এখন কেব বুক কৰি আমি আকৌ গ'লোঁ হায়দৰাবাদ চিটিলৈ আৰু এতিয়া দেখাম আপোনালোকক হায়দৰাবাদ চিটি কি ধৰণৰ যাম হয় দূৰত আৰু এয়া হৈছে হায়দৰাবাদ চিটিৰ এডোখৰ ঠাই বাঞ্জাৰা হিলত মই আছোঁ আৰু এই বাঞ্জাৰা হিলত আচলতে গাড়ীৰ ভিৰ দেখিবলৈ পোৱা যায় তাৰপিছতে আপোনালোকক এটা কথা জনাওঁ যে বাঞ্জাৰা হিলতে LV প্ৰসাদ আই ইনষ্টিটিউট বুলি এখন চকুৰ আচলতে ইনষ্টিটিউট আছে আৰু তাৰপিছতে মই আমাক তাতে আচলতে আমি এপাক দেখালোঁ আৰু তাৰপিছত আমি তেওঁৰ পিছফালে আচলতে কৃষ্ণনগৰ আছিলে কৃষ্ণনগৰত আমি বহুত অসমীয়া মানুহ লগ পালোঁ তেওঁলোকে মেবি ডক্টৰক দেখাবলৈ আহিছে আৰু তাৰপিছতে এখন ফ্ৰুটছৰ দোকান আছে সৰু আৰু মই এই বয়সস্থ লোকসকলক বিক্ৰী কৰা দেখি খুব ভাল লাগিল আৰু মই তেওঁলোকৰ ফল লৈ তেখেতলোকক মই খোৱালোঁ তেখেতলোকে খুব বেছি ভাল পালে মোক সৰু সৰু মিঠা কিছুমান অভিজ্ঞতা মই বুটলিবলৈ সক্ষম হ'লোঁ আৰু আছে আৰু দেখাই আছোঁ আপোনালোকক বিভিন্ন ধৰণৰ আৰু ইয়াৰ পিছতে এজন তাতে সৰু আইচক্ৰীম বেপাৰীক লগ পালোঁ তেওঁ কিবা ইয়াৰে হায়দৰাবাদী এটা স্পেচিয়েল ফালুদা খুব সুন্দৰ খাবলৈ মাত্ৰ 50 টকা যদি খুব বেছি সুন্দৰ খাবলৈ আৰু সেইবিলাকো খালোঁ উপভোগ কৰিলোঁ তাৰপিছতে আমি তাৰপিছতে মই এজন বিহাৰৰ পৰা অহা এজন অকক লগ পালোঁ আৰু ইয়াতে তেওঁ নাম ৰাখিলোঁ মই মাঞ্চুৰিয়া তেওঁ মাঞ্চুৰিয়া খুব সুন্দৰ বনায় চিকেন মঞ্চুৰিয়া ভেজ মঞ্চুৰিয়া মই দুদিন টেষ্ট কৰিলোঁ আৰু পিছত মই তেওঁ নাম দিলোঁ মঞ্চুৰিয়া আৰু খুব সুন্দৰভাৱে তেওঁ হাঁহে আৰু যেতিয়া মই এটা মানুহৰ হাঁহিটো খুব দেখি ভাল পাওঁ মানুহৰ মুখত যেতিয়া মই হাঁহি দেখোঁ তেতিয়া খুব বেছি ভাল লাগে গতিকে সেইটোক লগ পালোঁ তাৰপিছতে হৈছে আৰু দাদা এজন আছে অসমৰ পৰা আহিছে এটা লগ পালোঁ আচ্ছা আপোনাৰ কিমান দিন হ'ল থকা আচ্ছা আচ্ছা কিমান দিন লাগিব এতিয়া দিন লাগিব চাগে 13 তাৰিখে লাগিছে অহা মানুহ আচ্ছা বেগ কেতিয়া হ'ব আচ্ছা খোজকাঢ়ি আছোঁ মতা বহুত ধুনীয়া মতা মাৰি আছে ইয়াত আছে
ইপাৰৰ পৰা ইপাৰ পাৰ হ'বলৈ বহুত টাইম লাগে অৱস্থা। আৰু ইয়াৰ পিছতে আমি আমাৰ ৰুমৰ পৰা আমি তললৈ আচলতে বজাৰ কৰিব যাওঁ বুলি ভাবিলোঁ। এইবিলাক যে ৰাস্তাবিলাক দেখিছে এইবিলাকে এনেকৈ গালি গৈ টাউন ষ্টে বজাৰ। তাৰপিছত আমাৰ অসমৰ দাদা কেইজনমানকো পালোঁ। শ্বিলঙৰ দৰে লাগে। আচ্ছা, কেনেকুৱা লাগিছে খোজকাঢ়ি? ভাল লাগিছে। আচ্ছা, দাদাক মই লগ পাইছিলোঁ তেওঁলোকৰ অনুষ্ঠানত এইবছৰ, আৰু দাদাই কৈছে মোক দেখা লাগিছে। পিছত মনত পেলাইছে আমিও আচলতে অনুষ্ঠানত ৰাতি আচলতে মানুহ দেখোঁ যে, ৰাতি দেখিলে আচলতে অকণমান খেলি মেলি হয়। আৰু গতিকে এয়া আমি ইয়াত লগ মাৰ অনুষ্ঠানটো ৰাতি পুৱাই গৈছে। বহুত এনজয় কৰিলোঁ। সেয়া আমি ডাউন ধন্যবাদ জনাইছোঁ। এনেকৈ নামি আহি আছোঁ, এতিয়া এনেকৈ ডাউনলৈ নামি গৈ আছোঁ। ইয়াৰ পৰা ইয়ালৈ জপিয়াই দিব লাগে। ইণ্টাৰেষ্টিং এটা কথা, এফালৰ পৰা ইণ্টাৰেষ্টিং এটা কথা, আৰু খুৰাই পাণ লৈ আহিছিলে। সেয়া পাণ এয়া দেখিছে, এখনত 15 টকাকৈ। এখনত 15 টকা। কেনেকুৱা লাগিছে শুনি? এখনত কেইখন ল'লে? 75 টকা। এখন পাণৰ দাম কিমান? কেইখন আছে? এখন পাণৰ দাম 15 টকা ইয়াত। ৰাইজ কোনোবা আহিলে কিন্তু সাৱধান। 75 টকা ল'লে। কেনেকুৱা অনুভৱ? 15 টকা এখনত। কেনেকুৱা লাগিছে? ভাল লাগিছে। অসমত হ'লে কোনো খুচিয়ে নাপাব। এটা কাম কৰে, ট্ৰেইনত আহি কিন্তু পাণ লৈ আহিলে কিন্তু ইয়াত বিকিলে কিন্তু বহুত দাম পাব। এটা হৈছে হায়দৰাবাদ চিটিৰ মাৰ্কেট, ভেলি মাৰ্কেট। মাৰি দিছোঁ।